हेलो फ्रेंड्स, आज मैं आपको मोर এটা নতুন ভিডিওলৈ ওয়েলকাম কৰিছো। আজি আছে আমাৰ বিহুৰ খানা, যেটো 18 বহাগ আৰু 19 বহাগে হৈ গল আমাৰ ৰূপপালী জয়ন্তী বৰ্ষ। তাৰ কাৰণে আজি খানা খাব আৰু এটা বহুত বিহুত কিমান খৰচ গেল, কিমান কি গেল, সব হিচাপ নিকাচ আজি হ'ব। তাতে যাই আছো। এতিয়া বাজিছে 10টা। গৈ আছো কেনেকুৱা কি যা জকা খাৱাৰ স্পেচিয়েলি যে গাহৰি থাকিব, এইটো মেইন। আমাৰ ইয়াতে ৰাভা বড়ো এনেকুৱা কাষ্টৰ মানুহ আছে। কৈ আছো চাই কেনে গৰম, কিন্তু পুৰা গৰম দিছে। এই চাওক বহুত পুৰা হাই ফাই গৰম, ইমান গৰম। আজি গৰমত ধৰি গাছৰ তলে বাঁহৰ তলে জিৰণি লৈ থাকিব লগা হৈছে। দেখা পাইছে পুৰা মানুহ গাছৰ তলত। এইবেগে ৰান্ধনীয়ে এই গৰমত ৰান্ধি থাকিব লগা হৈছে। সিহঁৰ জুইৰ গৰমত বহুত কষ্ট কৰি ৰান্ধি আছে দে, ক'ব লাগিব। এয়া মাংস বনাই আছে আৰু এইবেগে লোকেল মুৰ্গী। আজি মেইন হ'ল গাহৰি মাংস আৰু লোকেল মুৰ্গী। যিবিলাকে গাহৰি নাখায়, গাহৰিটো 40 কিলো অনা হৈছে, লোকেলটো নাজানো কিমান আনিছে। আহি যা বিহুৰ খানা। ৰান্ধনী আমাৰ গাঁৱৰে ৰান্ধনী, খুব কষ্ট কৰি ৰান্ধা বাঢ়া কৰি আছে এই গৰমত। দেখা পাইছে গাহৰি মাংস বনাই আছে। বেগে লোকেল মুৰ্গী, এইখিনিয়ে। যিবিলাক গাহৰি নাখায় সেইবিলাকে লোকেল মুৰ্গী খাব। এয়া মেইন বস্তুটো ওলাই দিছে, যিটো জঙা। বিহুৰ খানা বুলি কিনে থোৱা হৈছিল জঙা দোকান। তো খাই মানুহবিলাকে ক'লে বহুত বোলে ভাল হৈছে, মিঠা হৈছে। চবে টেষ্ট কৰি আছে কেনেকুৱা হৈছে লোকেল জঙা বুলি। ইয়ে আৰু আমাৰ খানা বিহুৰ। আৰু এইবেগে আজি ৰভা তুলিও ভাঙিব হৈছে বাঁহবিলাক। আৰু আমাৰ ইয়াতে মিটিঙো চলি আছে, যিবোৰ পাৰালি ৰাইজৰ মানে কমিটিগিলা ভাঙা পাতা আজি হৈছে। আৰু এইবেগে খানা আৰম্ভ হৈয়ে গ'ল আমাৰ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, স্কিপ নকৰি। ফটা ৰ'দত খানা। What is now? Mangko. খাই দে আহিব লগা হ'ল। এনেকুৱা গৰম দিছে আজি, গৰমত একে জ্বালা কালা লাগি গৈছে। সেইটোৰ কাৰণে একে খায়ে প্ৰথম গ্ৰুপটো দিলোঁ, অলপ দিয়া থোৱা গ'লোঁ। এয়া আছিল আমাৰ বিহুৰ খানা। তাৰমানে বিহুৰ আজি হিচাপ নিকাচ পূৰা কমপ্লিট হৈ গ'ল। কিমান টকা বাছিল, কিমান টকা খৰচ হ'ল, সেইবিলাক চব টোটেলি হৈ গ'ল।
তাৰ মাজতে আজি সমূহীয়াভাৱে যিমান আৰু গাঁওবাসীৰ যিমান আছে চব সহযোগত আজি খানা খালি চাউলখিনি তোলা হৈছে ঘৰে ঘৰে তেতিয়াহে কিমানজন আহিব সেইটো গম পায় সেইটোৰ কাৰণে আৰু আজি ভিডিঅ'টো এনেকুৱাই দেখুৱালোঁ তো আমাৰ গাঁৱৰ কিছুমান পৰিৱেশ আৰু এইবিলাক এনেকুৱা এটা পৰিৱেশ হ'লে ভালে লাগে সকলোৱে একেলগে এসাঁজ ভাত খালোঁ আজি তো ভিডিঅ'টো তোমালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ